English marker inspired by English marker. আমি গাহৰি পুৰিব যাম। থিয় হৈ আছে এইটো ব্ৰইলাৰ এইটো গাহৰি অমা ভিতৰ Hello guys, welcome back to my YouTube channel. আজি বহুত দিনৰ পিছত ফুৰিব গৈ আছো নিকলক হেংগিং ব্ৰিজৰ লৈকে ভন্টি আৰু ভাইটি কেইটাৰ লগত সো বলক গৈ থাকো ফটো মাৰা ব্যস্ত হৈ গল আহি পোৱাৰ লগে লগে বল আমি এতিয়া গৈ আছো হেংগিং ব্ৰিজ এতিয়া আমি গৈ আছো খুচকাৰি পিনি ইফালে গাড়ী কিটা থৈ দিছে আমি গৈ আছো পাৰ্টি কৰিব ৰাজা কি কৰিব গৈ আছা মই হাজিৰা কৰিম হাজিৰা কৰিবি হিসা চব্জি বনাব গৈ আছো কি লৈছ খৰি বা কাৰ কাৰণে ৰাজা হাজিৰা কৰাত ভাত চব্জি বনাই দিবি নেকি মইতো খাব গৈ আছো দে মই পাৰ্টি খাব গৈ আছো অকলে আজা সো গাইজ ফাইনেলি আহি পালো হেংগিং ব্ৰিজৰ লৈকে ইমান হিলাইছে ইমান নিহিলাবি এইফালে ভন্টি আৰু ভাইটি কেইটা আছে ক'ত যাবা আমি গাহৰি পুৰিব যাম এতিয়া গৈ আছো হেংগিং ব্ৰিজৰ তলত যাম নদীত ইমান নিহিলাবি কৈছো চব কেনেকুৱা খোজকাঢ়ি গৈ আছে আপুনি साले को बम से उड़ा दूंगा एक बार हाथ में आ जाए तो মই এইকেইটা কাম কৰা মানুহ আনিছো চব একজনে ভাত বনাই দিব একজনে মাংস জ্বলাই দিব একজনে পানী ঢালি দিব একজনে বৰ্তন ধুই দিব কি মনত পৰিছে সংগীতা সকালে নি পেচানে আহি কেনেকা লাগিছে মজা গৰম গৰম ইয়াত আহি কি মনত পৰিছে এই চাইডে আছে হেংগিং ব্ৰিজ আমি অলপ আগত আহিলো আৰু ইফালে ফটো মাৰিব পুৰা কি প্লিজ চাহ ফটো মাৰিব ক'ত থিয় হৈ আছে কেনেকা লাগিছে মজা গৰমো আছে কিন্তু বহুত দিনৰ পিছত ফুৰিব আহিছো যে সেইকাৰণে ভাল লাগিছে ন গাড়ী উঠিব সুবিধা মোৰ এইটো ফুলটো কেলে ইমান দেৰি লগাই থৈ দিছ কাক লাগে ফটো মাৰিব ক'ত উঠিছে চোৱা সেইকেইটা এক্টৰ আৰু ইফালে আমাৰ ব্ৰইলাৰ মাংস জ্বলাই আছে আৰু ইয়াত আছে গাহৰি কি খাইছ তই অকলে অকলে খাইছ এতিয়া মই তহঁতক জংগলীয়া চব্জি বুটলি পিনি মজাকে এটা চব্জি বনাই দিম খাবিনে নাই তহঁতি খাবি অঞ্জলি খাবি খাবি নাই মই বনাই আছো হা মই এতিয়া ছিঙিব যাম ইমান শিল আছে খোজকাঢ়িব ইমান অসুবিধা পাইছো আৰু এইটো ছিঙিম এইটো হ'ল অম্বে ইয়াৰ কোমলীয়া আগকেইটা ছিঙিছো
চিঙি হ'ল কপিৰাইট লেম চব আহি যাব এইকাৰণে নানিলো এইটো কি হয় এইটো ব্ৰইলাৰ এইটো গাহৰি কমাৰ ভিতৰত এতিয়া এতিয়া ব্ৰইলাৰ ভিতৰত এইটো ওইটো সা চপৰি চপৰি গ্যাং এইটো কি লোক হয় English marker inspired by English marker. আৰু ইফালে আমাৰ জংগলীয়া চব্জি বিলাহী পিয়াজ কাটা হৈ গ'ল তেল মাংস দি পিনি বনামগে অলপ পিছত গাহৰি মাংস নিমখ জলকীয়া গোটেইকেইটা দি ললো ইয়াত এতিয়া এইটো মিক্স কৰিব সিজিলে নে গৰম গাহৰি তেল ওলাই গৈছে পুৰা বেছিকে সিজি গ'ল আকৌ আৰু অলপ জ্বলি গ'ল প্লাষ্টাৰটো জ্বলিবই ইমান ধুনীয়াকে হৈছে আৰু গাইছ ইফালে আমাৰ ভাত খাবলৈ পুৰা ৰেডি কৰি আছে আৰু ভণ্টিয়ে আৰু ইফালে আলু ভাজি দি আছে বাহ মালাবাই ইমান খামানি মাवग्रा মই কাকো ৰখা নাই আৰু খাইছো আৰু বা সংগীতাই চচমা পিন্ধি ভাত খাব হিল গুটিতে মাংস বুলি নাখাবি দে সঁচাকে আৰু গাইজ আমি ভাত খাই মেলি এতিয়া গৈ আছো ঘৰলৈকে আৰু আজিৰ মোৰ ভিডিঅ' ইমানে কেনেকৈ লাগিলে কমেণ্ট জনাবা থেংক ইউ ফৰ ৱাচিং বাই বাই